নমস্কাৰ বন্ধুসকল, এয়া আমাৰ ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা আমি এতিয়া কামলৈ ওলাইছোঁ, কামত গ'লোঁ, গৈ পেলাই চালোঁ যে চবতে পানী পানী। ইয়াত তেজপুৰৰ দৃশ্য হয়। বহুত বৰষুণ হ'ল, বহুত পানী হ'ল, পানীৰ একদম পূৰা ডুবি গ'ল। আমি যিহেতু কামত গৈছিলোঁ, আজি কাম নহ'ল, কাম কৰিবলৈ অৱস্থাই নাই। এয়া চাওক, চব মানুহ আপোনাৰ ঘূৰি ঘূৰি যাবলগীয়া হ'ল। কিন্তু বহুত বৰষুণ হৈছে তেজপুৰত। আজি 2 দিন ধৰি বৰষুণ, এনেকুৱা বৰষুণ ঘৰৰ পৰা ওলাবই নোৱাৰোঁ। তাৰ মাজতো আজি অলপ বতৰটো দাঙিছিলে, ভাবিছোঁ যে আজি চাগে কিবা হ'ব, কিন্তু নহ'ল। এয়া চব পানী পানী হৈ গ'ল, বহুত পানী হ'ল তেজপুৰত, আৰু হ'বলৈ আছে আৰু বৰষুণ। এয়া তেজপুৰ বুলি নহয়, একদম প্ৰত্যেক ডিষ্ট্ৰিক্টতে তেনেকৈ বৰষুণ হৈছে, চবতে পানী। এয়া আমি ছাদৰ ওপৰত উঠি পেলাই চাবলগীয়া হ'ল। এয়া চাওক, একদম পানী, বহুত পানী হ'ল ইয়াত। এয়া মানুহজন একদম পানীত নামিছে মাছ মাৰিবৰ কাৰণে। বহুত আনন্দৰ কথা হয়। তেখেতে কিবা এটা পাতিছিলে মাছ ধৰিবৰ কাৰণে, অলপ চাগে মাছ পাব চাগে। এয়া নামিছে পানীত, আপুনি চাব পাৰি আছে, বহুত মাছ। মানুহজনে মোক চাই আছে। এয়া চাওক, মানুহজনে কিবা এটা পাতিছিলে কিন্তু বিচাৰি পোৱা নাই। বহুত হাইৰাণৰ কথা হয়, মানুহজন বিচাৰিবলগীয়া হৈছে, বৰি দি বিচাৰি আছে পানীত। কি পাতিছিলে এইটো মানুহজনে, আমি ভালকৈ ক'ব নোৱাৰোঁ, কিন্তু কিবা এটা পাতিছিলে। কিন্তু মানুহজনে বিচাৰি আছে, বিচাৰি পোৱাই নাই। এতিয়া বিচাৰি আছে, একদম নামি নামি বহুত পানীলৈ নামি গ'ল চাগে। কিবা এটা সন্দেহ ওলাব, যি পাতিছে মাছ মাৰিবৰ কাৰণে। এয়া মানুহটো বিচাৰি আছে ভৰি দি ধুনীয়াকৈ, আৰু এজন মানুহ ৰখি আছে, পহৰা দি আছে। এয়া মানুহজনে এতিয়া হাত সোমাবলগীয়া অৱস্থা হ'ল। ইয়াত হাত দি বিচাৰি আছে, কিবা এটা ওলাইছে নেকি, নিশ্চয় কিবা এটা ওলাব। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মানুহজন হাত দি বিচাৰি আছে, আৰু এজন মানুহ বাৰু বডিগাৰ্ড হিচাপে ৰখি আছে। যদি তেখেত পানীত পৰি যায়, সেই মানুহজনে আকৌ ধৰিব, উঠাব পাৰিব। যিহেতু এয়া মানুহজনে একদম পূৰা ভিজি গ'ল পানীত, তথাপি বস্তুটো বিচাৰি আছে। কি আপোনালোকে চিনি পাব চাগে। অৱশেষত সেই মানুহজনে মাছ ধৰিবলৈ সক্ষম হৈছে। এয়া চাব পাৰিছে।